যিহেতু আজি ঘৰত আহিছোঁ চ' লং ভিডিঅ' এটা দিম বুলি ভাবিলোঁ মানে আপোনালোকক আমাৰ গাঁওখন দেখাই আছোঁ মই আৰু এয়া তাই এতিয়া ফুৰিব যাম চ' আপোনালোককো দেখাই আছোঁ চাই গৈ থাকক এয়া আমাৰ ইয়াৰে শিৱ মন্দিৰ এইটো হ'ল পথাৰ ফালে যোৱা ৰাস্তা চ' এতিয়া ফুৰিব গৈ আছোঁ আপোনালোকক দেখাই গৈ আছোঁ ক'ত কি আছে এয়া আমাৰ পূজাৰ ফিল্ড হয় মানে ইয়াতে জগন্নাথ পূজা পাতে চ' নৱেম্বৰত পূজা আহি আছে দেখিছে আমাৰ জাগাবোৰ ইমান ধুনীয়া মানে চবৰে জাগাবোৰ ধুনীয়া দিয়কচোন এই সৰু সৰু পোৱালীবোৰে গা ধুই আছে ভয়ো নকৰে সিহঁতে একেবাৰে ময়ে সাঁতুৰিব নাজানো আজিক লাগি তাই অলপ দূৰত দিয়া হৈছে কিন্তু তাই আজি থিয়েটাৰ চাব আহিছে চ' আপোনালোকক দেখাই আছোঁ থিয়েটাৰ চাব যাই আছোঁ ৰাতি আৰু এতিয়া আগতে পথাৰৰ ভিউটো চাই লওক এবাৰ এয়া দেখিছে ৰাস্তাবোৰ ইমান ধুনীয়া এইফালে আহিলে কিমান যে ভাল লাগে সেইটো আপোনালোকক ক'ব নোৱাৰিম ভাষাৰে বুজাব নোৱাৰিম চ' আগত দলং আছে তাতে মই ইয়াৰ পৰাই দেখা পাইছোঁ মোৰ ভণ্টি কেইজনী হা চ' চাক ইমান ধুনীয়া পৰিৱেশ এটা আৰু এয়া কি হয় ডাল কহুৱা মানে বগাখিনি নাই এইটো হ'ল আমাৰ ইয়াৰে পাৱাৰ হাউচ মানে ৰামদিয়া অঞ্চলৰ এই লুকাইছে লাজেতি আহি থাকোঁতে ৰাস্তাত আৰু যদি লগ পালোঁ ইহঁতে আমাক এৰি আগতে ফুৰিব আহিছিলে হা দেখিছে হাঁহি এয়া মকুৱা হৈছে মানে আমি মকুৱা কওঁ কিন্তু ইয়াতে বহুত দ আছে সেইকাৰণে নামিব নোৱাৰোঁ নহ'লে খাই বহুত ভাল লাগে চাক ইমান ধুনীয়া লাগিছে পৰিৱেশটো এইফালে আহা Wow! Wow! So nice! So nice! ইমান ধুনীয়া লাগিছে আৰু এইটো দেখি সৰু কালৰ কথা মনত পৰি গ'ল ৰ'ব শুকাই আছোঁ চিঙি এটা শুকাবই লাগিব দেখাই দেচোন বাৰু এয়া কোনে কোনে শুকাই ভাল পায় ন মই পিছে সৰুতে বহুতে শুকালোঁ পথাৰৰ ফালে গ'লে এয়া পাত ছিঙি লৈ লওঁ ফালে নদী আছে আমাৰ কিন্তু আজি বহুত দেৰি হ'ল সেইকাৰণে নাযাওঁ যিহেতু অলপ ভয় লাগে চ' বেলেগ দিনা আহি আপোনালোকক দেখাই দিম ৰাতি লগৰজনী যিহেতু কামত যায় তাই আহি পাইছে তাইৰ লগত অলপ গপ চপ মাৰিলোঁ এতিয়া আমি থিয়েটাৰ চাব যাওঁ আপোনালোকক থিয়েটাৰ দেখাই আছোঁ হা চ' তই ওলা এতিয়া মই আহি আছোঁ এয়া থিয়েটাৰত যাব আমি ৰেডি মই কলা পিন্ধি লৈছোঁ আৰু এইফালে দেখিছে ইহঁতে আমাৰ লগত নাযায় মানে মই আৰু শিকাই যাম আৰু ইহঁতে বেলেগকে যাব Same to you. মই এই ভিডিঅ'টো এবাৰ আপলোড কৰিলোঁ কিন্তু মই চাউণ্ড থকাকৈ দিছিলোঁ চ' কপিৰাইট লাগি গ'ল সেইকাৰণে মই এতিয়া গানবোৰ নোহোৱা কৰি দিছোঁ দেই
এতিয়া থিয়েটাৰ শেষ হৈ গ'ল, এতিয়া আমি যাবলৈ ওলালোঁ ঘৰত। 12 বাজিলে, বাই।